নমস্কাৰ, মই সুচেন দাস, ডিমাকুচি প্ৰাইমাৰী সমিতি BPF-ৰ সভাপতি আছিলোঁ। সভাপতি হিচাপে মই বহুত বছৰে BPF দলৰ কাম কাজ চলাই আছিলোঁ আৰু সভাপতি হিচাপে মই বিগত 4 বছৰ পূৰ্বে মই দায়িত্ব লৈছিলোঁ। তো মই আপোনালোকৰ জৰিয়তে এটা মেছেজ মই দিব বিচাৰিছোঁ। সেইটো হৈছে যে বিগত 45 দিনত মই মোৰ জীৱনৰ এটা অভিজ্ঞতা মই পাইছোঁ। সেইটো হৈছে যে মানুহৰ জীৱনত যিটো চ'ৰ্চ অফ ইনকাম সেইটো এটা খুব ইম্পৰ্টেণ্ট পাৰ্ট হয় মানুহৰ লাইফৰ। আৰু মই এতিয়া দেখিলোঁ যে মোৰ জীৱনৰ এতিয়া অস্তিত্বৰ লৰাই আহি গৈছে। মই জীয়াই থকাৰ যিটো সংগ্ৰাম, এই সংগ্ৰামটো আগুৱাই লৈ যোৱাত মই বহুখিনি অসুবিধাৰ সন্মুখীন হৈছোঁ, কাৰণ মোৰ চ'ৰ্চ অফ ইনকামবোৰ নোহোৱা হৈ গৈছে। যাৰ কাৰণে মোৰ এখন দোকান আছিলে, যিটো দোকান এসময়ত জাকত জিলিকা আছিল, আজি সেই দোকানটো অলপ ডাউন হৈছে। তাৰ কাৰণে মই ভাবিছোঁ যে BPF দলৰ এই সভাপতি পদৰ পৰা মই ইতিমধ্যে ৰেজিগনেশ্যন দিছোঁ আৰু মই দলৰ পৰা অকণমান আঁতৰি আহিছোঁ। কাৰো দলক বেয়া পাই নহয় বা দলৰ কোনো নেতৃবৃন্দক বেয়া পাই নহয়, মোৰ এতিয়া জীৱন যুদ্ধৰ মোৰ যিটো ঘৰ সংসাৰ, মোৰ ল'ৰা ছোৱালীক পঢ়িব লাগিব ইত্যাদি কথাবোৰ চিন্তা কৰি মই নিজৰ দোকানত ব্যস্ত থাকিব লাগিব আৰু নিজৰ অসুবিধাৰ কথা নিজে ছল্ভ কৰিব লাগিব। এইবোৰ চিন্তা চৰ্চা কৰি মই দলৰ পৰা আঁতৰি আহিছোঁ আৰু আপোনালোকৰ জৰিয়তে এই মেছেজটো মই সকলোকে দিব খুজিছোঁ। ধন্যবাদ। এই মুহূৰ্তত আপুনি এতিয়া যে আপুনি BPF-ৰ পৰা যিটো পদত্যাগ কৰিলে, এতিয়া ভৱিষ্যতে আৰু কোনোবা দলত যোৱাৰ এটা পৰিকল্পনা আছে নেকি? এইটো সময়ৰ সোঁতত হয়তো হ'বও পাৰে, নহ'বও পাৰে, আলোচনা বিলোচনা চলি আছে। কিন্তু কথাটো হ'ল এই মুহূৰ্তত মই তেনেকুৱা সিদ্ধান্ত লোৱা নাই। কিন্তু কথা এটা আছে কি, আমি যিহেতু ছাত্ৰ সংগঠনৰ বেনাৰ পৰাই অহা মানুহ আৰু আমাৰ ডিমাকুচি যিটো নিখিল বড়ো ছাত্ৰ সন্থাৰ আঞ্চলিক কমিটি বিষয়ববীয়া বিভাগৰ লগত আমাৰ এটা মধুৰ সুসম্পৰ্ক আছে। তো সেই হিচাপে মই ভাবোঁ যে তেওঁলোকৰ লগত থাকি তেওঁলোকৰ ফিডবেকত মই কিছু ছ'চিয়েল কাম কাজত হয়তো কৰি যাব পাৰিম। এই এটা আশা লৈ তেওঁলোকৰ লগত মোৰ এটা গুডউইল আজিও আছে আৰু এইটো ভৱিষ্যতো থাকিব। আজি এই মুহূৰ্ততে মই কোনোবা এটা ৰাজনৈতিক দলত যে জইন কৰিম এনেকুৱা সিদ্ধান্ত মই এতিয়ালৈকে লোৱা নাই। হয়তো ভৱিষ্যতে হ'ব পাৰে, এইটো বেলেগ কথা। আপুনি সভাপতি হৈ থকা অৱস্থাত আপোনাৰ BPF-ৰ পৰা আপুনি পদত্যাগ কৰিলে। ইয়াত আপোনাৰ যিটো প্ৰাইমাৰী কমিটি আছিলে, সেই প্ৰাইমাৰী কমিটি এতিয়া ডিফাৰ্ম হৈ আছে। ইয়াৰ বিষয়ে আপুনি কি ক'ব? নহয়, চাওক, ইতিমধ্যে প্ৰাইমাৰী সমিতিৰ সভাপতিক হেল্প কৰাৰ কাৰণে আমি বিগত 1-1.5 বছৰমান পূৰ্বে আমি এজন ৱাৰ্কিং প্ৰেচিডেণ্ট নিৰ্বাচিত কৰি থৈ দিছিলোঁ। তো ইয়াৰ কাৰণে চাওক, ৰাজনৈতিক দলত কোনোবা ব্যক্তি আহিব পাৰে, কোনোবা ব্যক্তি যাব পাৰে, আয়াৰাম গয়াৰাম হৈয়ে থাকে। এজন ব্যক্তিৰ ওপৰত এটা দল নিৰ্ভৰশীল হৈ থাকে নহয়। এতিয়া চাওক, কোনোবাই কাৰোবাৰ অসুবিধা হৈছে যাবও পাৰে, কাৰোবাৰ সুবিধা হৈছে সি আকৌ ইনপুট হ'ব পাৰে, দলত সোমাবও পাৰে। এজন ব্যক্তিৰ ওপৰততো দল নিৰ্ভৰশীল হ'ব নোৱাৰে। আপুনি ৰিজিগনেশ্যন দিছে, আমি জানিলো আপোনাৰ মুখৰ পৰা। তেনেস্থলত আপোনাৰ লগত আৰু কোনোবা অহা চান্স আছে নেকি? পদত্যাগ কৰাৰ চান্স আছে? নিশ্চয়। কিছুমানে মোক কৈ আছে যে আমিও চিন্তা কৰিব লগা হ'ল, ভাবিব লগা হ'ল, তেনেকুৱা চিন্তা চৰ্চা কৰি আছে। মই কৈছোঁ যে নাই, এইটো তোমালোকৰ ব্যক্তিগত কথা। কোনে কোন দল কৰিব, কোনে ক'ত থাকিব নাথাকিব, সেইটো তোমালোকৰ নিজস্ব কথা। তোমালোকে অন্তৰাত্মাক সোধা, অন্তৰাত্মাই যিটো কয় সেইমতে তোমালোকে পদক্ষেপ লোৱা। হয়তো অনাগত দিনত আৰু 2-এজনো হ'ব পাৰে, এইটো ডাঙৰ কথা নহয়। এতিয়া BPF-ত যিটো গৰাখহনীয়া আপুনি আনিছে, এই গৰাখহনীয়া তেওঁলোকৰ কিবা অনিষ্ট কৰিব পাৰে নেকি? এই মুহূৰ্তত মই এই বিষয়ত আপোনালোকৰ প্ৰশ্নৰ উত্তৰ নিদিওঁ, কাৰণ মই যদি কোনোবা ৰাজনৈতিক দলত এতিয়ালৈকে সোমোৱা নাই, গতিকে নিশ্চয় কিবা এটা ডিষ্টাৰ্বটো হ'বই না, এইটো স্বাভাৱিক কথা।